কাৰোবাক বাৰে বাৰে অনলাইন চেক নকৰিবা, কাৰণ তুমি যাক ভাল পাবা তাক ট্ৰাষ্ট কৰিবলৈ শিকা। আৰু যদি কেতিয়াবা ট্ৰাষ্ট ভাঙি যায়, তেতিয়া মনত বহুতো ভাৱনা বহিত হয়। এইটো বেয়া নহয়, ইয়াৰ নিজৰ ঠাইত ঠিকে আছে, কিয়নো ভাল পাবলৈ বহুত সহজ, কিন্তু ভাল পোৱাটোক পূৰ্ণ ৰূপ দিবলৈ সিমানেই কঠিন। যদি তোমাৰ পাৰ্টনাৰৰ লগত কোনো প্ৰব্লেম চলি আছে, তেতিয়া তুমি তাক বিষয়টো ভালকৈ বুজাই কোৱা, কিয়নো এই পৃথিৱীত তোমাক ভাল পোৱা মানুহটো বহুতো থাকিব, কিন্তু তাইৰো অধিকাৰ আছে কিবা বিষয়ত সোধাটো। কথাবোৰ লুকুওৱা আৰম্ভ কৰিলে সেই সম্পৰ্কটো আৰু তেনে নাথাকে, ট্ৰাষ্ট উঠি যায়। এটা মিছাক মাৰিবলৈ হাজাৰো মিছাক জন্ম দিয়া হয়। যদি তুমি সঠিক পথতে আছা, সেয়া বুজাই ক'বা। তথাপিও যদি ডাউট কৰা, অনলাইন চেক কৰি তুমি এইটো চাব বিচৰা যে সঁচাই তোমাৰ কাৰণে টাইম নাই, অকল মোৰ কাৰণেই নাই, এয়া ভুল। তাই কোন পৰিস্থিতিৰ মাজত আছে তুমি হয়তো গম নোপোৱা, আৰু তুমি ভাবিছা যে তোমালোকৰ ৰিলেশ্যন জাষ্ট ট্ৰাষ্ট ভাঙাৰ কাৰণে ভাঙি গৈ আছে। তথাপিও চেক নকৰিবা, বাছ অপেক্ষা কৰা, কিয়নো যিটো বিষয়ে আমি নাজানো সেইটো বিষয়ে বেছি সময়ৰ কাৰণে অৱগত হৈ নাথাকে। সেইটো সময় আহিলে সন্মুখত আহিয়ে যাব। আৰু আমি কাৰোবাক অনলাইন চেক কৰি তাইকতো আমি অনুভৱ কৰাব নোৱাৰিম নহয়, কিমান ভাল পাওঁ, এইটো সময়ত তাইক কিমান প্ৰয়োজন। ঘণ্টাৰ পিছত ঘণ্টা অনলাইন কিয় চেক কৰোঁ? যদি এইবোৰ কথা তাইক ক'ব পাৰিলোঁ হয়, তো বিলিভ মি, তাই কেতিয়াও এই চিটুৱেশ্যনত ৰখাই নাৰাখিল। ঘণ্টাৰ পিছত ঘণ্টা অনলাইন কিয় চেক কৰোঁ? যদি এইবোৰ কথা তাইক ক'ব পাৰিলোঁ হয়, তো বিলিভ মি, তাই কেতিয়াও এই চিটুৱেশ্যনত ৰখাই নাৰাখিল হয়। তেওঁ তোমাক চব ক'লেহেঁতেন, তোমাক বুজালেহেঁতেন, তোমাৰ ট্ৰাষ্ট কেতিয়াও নাভাঙিলহেঁতেন। যদি এইটো নহয়, তথাপিও যদি তুমি বাৰে বাৰে অনলাইন চেক কৰি আছা, তেনেহ'লে এইটো তুমি নিজৰ কাৰণে কৰি আছা, তাইৰ কাৰণে নহয়। আৰু তাই যি কৰি আছে নিজৰ কাৰণে কৰি আছে, তোমাৰ কাৰণে নহয়। তো তোমাৰ যত্ন তুমি নিজে ল'ব লাগিব। তুমি অনুভৱ কৰি আছা যে চব ভাঙি গৈ আছে, ভাঙি যাবলৈ দিয়া। অনুভৱ কৰি আছা যে এক অন্ধকাৰ আহি আছে, আহিবলৈ দিয়া। সেইবাবে আমি থমকি নাথাকিম, আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। এজন মানুহ যেতিয়া আগবাঢ়িবলৈ যায়, তেতিয়া সেই মানুহজনৰ এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিব লাগে। তো গাইজ, কাৰোবাক বাৰে বাৰে অনলাইন চেক নকৰিব। তো ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰি দিব। সকলোকে ধন্যবাদ থাকিল।